হে গাইজ, কি খবৰ? সকলোৱে ভালে আছেনে? আজি মই বনাবলৈ লৈছোঁ হাঁহৰ মাংস, আৰু এইফালে মই কি মছলা লৈছোঁ তাক দেখুৱাই এটা ভিডিঅ' বনাইছোঁ। এইফালে মই মছলাখিনি গ্ৰাইণ্ডাৰত পিচি লৈছোঁ, আৰু এইফালে নৰসিংহৰ পাত, তাৰপিছত দিছোঁ পিঁয়াজ, আদা, ৰচুন সকলোবোৰ দেখাই দিছোঁ। এয়া গ্ৰাইণ্ড কৰি লৈছোঁ। গ্ৰাইণ্ড কৰাৰ পিছত তেল গৰম হোৱাৰ লগে লগে এইফালে দিছোঁ তেলত, আৰু এনেকৈ আজি কিবা মানে হাঁহৰ মাংস খাব মন গ'ল, গতিকে বনালোঁ। আৰু কি বনাইছোঁ তাকে দেখাই দিছোঁ। চাব দেই, কেনেকুৱা লাগিছে ক'ব। দিনবোৰ এনেকৈ যায় ন। কোনে কোনে হাঁহ মাংস খাই ভাল পায় ক'ব দেই। আমাৰ ফাৰ্ম খুলিছিলোঁ, যিহেতু ফাৰ্মত হাঁহ আছিল, আৰু কেতিয়াবা মন যায় না, বহুত খাব মন যায়। আমি কিন্তু হাঁহ মাংস খাই বহুত ভাল পাওঁ, বহুত ভাল লাগে, বহুতেই ভাল লাগে, ক'বলৈ বাকী নাই আৰু কিমান ভাল। হাঁহ মাংস বনাবলৈ মানে চবেই ভালকৈ নাজানে, যিহেতু হাঁহৰ এটা গোন্ধ আছে, সেই গোন্ধটো ওলালে যে আৰু খাব মন নাযায় কিন্তু দেই, হয়নে বাৰু? আৰু এইফালে ভালকৈ ফ্ৰাই হোৱাৰ পিছত মই পানী অলপ দি দিছোঁ। পানী অলপ দিয়াৰ পিছত উতলি আছে। এইফালে মই বনাই আছোঁ হাঁহ মাংসত পানী দি দিলোঁ। আজি বহুত দিনৰ মূৰত হাঁহৰ মাংস খাব লৈছোঁ। বহুত দিন মানে খুব বেছি 10 দিনমান হোৱা নাই খোৱা। ঘৰতে হাঁহ আছে, সেইকাৰণে আজি এওঁ ক'লে কি খাওঁ দিয়া হাঁহকে, আৰু কি কৰিবা। এয়া পথাৰত গৈছিল, গাঁৱৰ ঘৰত যাওঁতে হাঁহ এটা ভণ্টিহঁতৰ ঘৰত মাৰি চাফা কৰি আমাৰ কাৰণে দি পঠিয়াইছে। তাকে বনাই আছোঁ এতিয়া। এয়া বহুত তেল ওলাইছে, কেনেকুৱা লাগিছে জনাব দেই। কোনে কোনে খাই ভাল পায় বাৰু হাঁহ মাংস। এয়া হৈ গৈছে, একদম পূৰা চিক্ৰেট মছলা দি পেলাই বনাইছোঁ দেই মই। কালাৰটো কিন্তু বহুত ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে ক'ব দেই, আৰু কোনে কোনে খাই ভাল পায়। মই যেতিয়া খাম, খোৱাৰ পাছত আকৌ ক'ম কেনেকুৱা লাগিছে হা। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিলে জনাব দেই।